নমস্কাৰ আপোনালোক সকলোকে মই আজি কাৰ্বি আংলঙৰ যি হিংসাত্মক ঘটনা সেই ঘটনা সন্দৰ্ভত মোৰ নিজৰ বক্তব্য ৰাইজৰ দলৰ স্থিতি এটো জনাবৰ কাৰণে আজি এই ফেসবুক লাইভলৈ বা ইনষ্টাগ্ৰাম লাইভলৈ আহিছো আপোনালোক সকলোকে কাইলৈৰ কাৰণে খ্ৰীষ্টমাছৰ শুভেচ্ছা জনাইছো আটাইৰে খ্ৰীষ্টমাছ ভালে যাওক আৰু এই শুভেচ্ছা জনাই মই মূল বিষয়টো যে কাৰ্বি আংলঙৰ যি ঘটনা সেই ঘটনা সন্দৰ্ভত আমাৰ ৰাইজৰ দলৰ স্থিতি আৰু ব্যক্তিগতভাৱে মোৰো স্থিতি সেই একেটাই সেই স্থিতি আপোনালোকৰ সন্মুখত ব্যক্ত কৰিব খুজিছো কাৰ্বি আংলঙত যি ঘটনা ঘটিছে তাৰ কাৰণে নিশ্চিতভাৱে বিজেপি চৰকাৰখনে জগৰীয়া আপোনালোকে হয়তো ক'ব যে আপুনি সদায় চৰকাৰকে গালি পাৰে অকল আপুনি চৰকাৰৰে দুখ দেখে আপোনালোকে হয়তো সেইটো ক'ব কিন্তু মোৰ উপায় নাই কাৰণ মই বিষয়বিলাক জানো মই সেই মানুহবিলাকৰ লগত সেই অঞ্চলৰ মানুহৰ লগত মোৰ যোগাযোগ আছে চিনাকি আছে কাৰ্বি ৰাইজৰ লগত মোৰ সম্পৰ্ক আছে সেই অঞ্চলত নিউজ কৰিবলৈ যোৱা সাংবাদিক তাৰ স্থানীয় সাংবাদিকসকলৰ লগত মোৰ চিনাকি আছে গুৱাহাটীৰ পৰা যিসকল গৈছে তেওঁলোকৰ লগতো মই সঘন যোগাযোগত থাকো গতিকে আটাইবিলাকৰ পৰা মই খবৰ খাতি লৈ কনফাৰ্ম হৈছো যে কাৰ্বি আংলঙত যি হিংসাত্মক পৰিস্থিতি হৈছে তাৰ কাৰণে 100ৰ ভিতৰত 100% আচলতে অসম চৰকাৰ জগৰীয়া কাৰণটো কি কাৰণটো হ'ল যে কাৰ্বি আংলঙত যোৱা 14-15 দিন ধৰি পশ্চিম কাৰ্বি আংলং তাত তেওঁলোকে এটা অনশন হাংগাৰ ষ্ট্ৰাইক কৰি আছে সেই অনশনটো কোনো দলৰ পৰা নাছিল কোনো সংগঠনৰ পৰা নাছিল বৰং সেই অঞ্চলৰ কিছু স্থানীয় যুৱকে 11-12 জন যুৱকে সেই হাংগাৰ ষ্ট্ৰাইকটোত অংশগ্ৰহণ কৰিছিল মই যিমান দূৰ জানো যদিও চৰকাৰী পক্ষৰ পৰা বিজেপিৰ পিনৰ পৰা কোৱা হৈছে যে বিৰোধী পক্ষই তাত উচতনি দিছে EPSLCৰ কথা ক'ব খুজিছে কংগ্ৰেছৰ কথা ক'ব খুজিছে কিন্তু মই নিশ্চিতভাৱে জানো যে সেই ল'ৰাকেইজন একেবাৰে কংগ্ৰেছ বা যিকেইজনে অনশন কৰিছিলে APHLCৰ লগত জড়িত নহয় তেওঁলোক আছিলে সেই অঞ্চলৰ মানে অলপ উদ্যোগী ল'ৰা আগভাগ লোৱা ল'ৰা ডেকা ল'ৰা যুৱক আৰু তেওঁলোকে বাকি দলবিলাকৰ পৰা সমদূৰত্ব বজাই ৰাখিছিলে সমদূৰত্ব বজাই ৰাখি মানে চৰকাৰক বিজেপিক বেয়া বুলি তেওঁলোকে এবাৰো কোৱা নাছিলে বৰং তেওঁলোকে কৈছিলে যে নহয় আমাৰ 6 শিডিউল এৰিয়াত PGR আৰু VGR প্ৰফেশ্যনেল গ্ৰেজিং ৰিজাৰ্ভ আৰু VGR ভিলেজ গ্ৰেজিং ৰিজাৰ্ভ ইয়াৰ যি ভূমি দখল কৰি আছে কাৰ্বি আংলঙৰ বাহিৰৰ মানুহে বিশেষভাৱে তেওঁলোকে হিন্দী ভাষী আৰু বাঙালী ভাষীৰ কথা কৈছিলে যে সেই মাটিখিনি চৰকাৰে মুকলি কৰি দিব লাগে এভিকশ্যন কৰিব লাগে আৰু সেই এভিকশ্যন কৰিবৰ কাৰণে চৰকাৰে অতি সোনকালে ব্যৱস্থা ল'ব লাগে এই দাবী একেবাৰে নতুন নহয় এই দাবী অতি পুৰণি অতি বহু দিনৰ পৰা মই যিমান দূৰ জানো আজি 5-6 বছৰ 7 বছৰ 8 বছৰ মানে মানুহে অনবৰতে আনকি বিজেপিৰ প্ৰথম চৰকাৰ গঠন কৰোঁতে সেই সময়তে পুৰা দাবী উত্থাপন হৈছিল যে কাৰ্বি আংলঙৰ ভিতৰত PGR আৰু VGR অঞ্চলবিলাক ফৰেষ্ট এলেকাবিলাকত যিবিলাক বহিৰাগত মানুহ বিশেষভাৱে হিন্দী ভাষী আৰু বাঙালী ভাষী মাটি দখল কৰিছে সেই মানুহবিলাকক এভিকশ্যন কৰিব লাগে আকৌ সেইটোৱে নহয় কাৰ্বি আংলঙৰ সেই কাকিৰ ফালে লাগি আছে নহয় এটা অংশ
সেই অঞ্চলত থকা মুছলমান মানুহবিলাকৰো এভিকশ্যন কৰিব লাগে বুলি দাবী জনাই আহিছিলে আৰু মুছলমান এলেকাবিলাকত ইতিমধ্যে এভিকশ্যন কৰা হৈছিল আপোনালোকে নিশ্চয় জানে কাকিৰ এই অঞ্চলত লংকা কাকিৰ এই অঞ্চলটো কিন্তু বাৰম্বাৰ দাবী জনাই অহাৰ পাছতো বিজেপি চৰকাৰখনে আৰু তাৰ KAAC মানে কাৰ্বি আংলং অট'নমাছ কাউন্সিল সেই কাউন্সিলখনে বিজেপি নেতৃত্বাধীন কাউন্সিলখনে PGR আৰু VGR আপোনালোকে জানে চাগে যে PGR আৰু VGRত ঘৰ বনাব নোৱাৰি দখল কৰিব নোৱাৰি তাক গ্ৰেজিঙৰ কাৰণে অৰ্থাৎ গৰু চৰাবৰ কাৰণে পশু চৰাবৰ কাৰণে ৰাখিব লাগে এতিয়া এই দাবীটো একদম ক'বলৈ গ'লে 1 নম্বৰ 6 শিডিউল এৰিয়া 6 শিডিউল এৰিয়া মানে আপোনালোকে চাগে জানে 6 শিডিউল এৰিয়া মানে আচলতে সঁচা কথা ক'বলৈ গ'লে কি ক'ব ষ্টেট উইদিন ষ্টেটেই আৰু মোটামুটি ৰাষ্ট্ৰৰ ভিতৰতে এটা ৰাষ্ট্ৰ আমাৰ ভাৰতবৰ্ষৰ সংবিধানত 3-4মান অনুচ্ছেদৰ অধীনত একোটা জনগোষ্ঠীক বা একোটা অঞ্চলক বিশেষ ক্ষমতা প্ৰদান কৰা হয় তাৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলত 6 শিডিউল আৰু আপোনাৰ চেণ্ট্ৰেল ভাৰতত সেইটো 5th শিডিউল বুলি কয় 5 নম্বৰ আপোনাৰ অনুচ্ছেদৰ অধীনত তাতে শাসন শিডিউল বুলি ক'লে অনুসূচীৰ অধীনত শাসন আৰু আমাৰ ইয়াত 6 শিডিউল এৰিয়াত আপোনালোকে সকলোৱে জানে যে মাটিৰ অধিকাৰ তাৰ কাউন্সিলখনৰ হাতত থাকে আৰু সেইকাৰণে কাউন্সিলখনক বাৰম্বাৰ জনাই আছিলে তাৰ স্থানীয় মানুহে কাৰ্বি মানুহে যে এই অঞ্চলটো মুকলি কৰি দিব লাগে এইটো এবছৰ দুবছৰৰ কাহিনী নহয় বহুত বছৰ তাক লৈ ডাঙৰ ডাঙৰ আন্দোলন হৈছে আগতে সংঘাতো গৈছে সেইটোক লৈ আপোনালোকে জানে নে নাই নাজানো মই কাৰ্বি আংলঙৰ 6 শিডিউল এৰিয়াৰ বহু এলেকা 6 শিডিউল এৰিয়াৰ বহু এলেকাত ইতিমধ্যে মানে আপোনাৰ বাঙালী ভাষী মানুহ বিহাৰী এনেকৈ বিভিন্ন জনগোষ্ঠী বাহিৰৰ পৰা অহা জনগোষ্ঠীবিলাকৰ জাতিবিলাকৰ ইতিমধ্যে ব্যাপক মানে সৰু সুৰা নহয় ব্যাপক মানে হেৰি হৈ গৈছে দখল হৈ গৈছে কিছু কিছু ঠাইলে আপুনি যদি কেতিয়াবা যায় সেইটো আপুনি কাৰ্বি আংলঙত আছে নে বিহাৰত আছে সেইটো কাৰ্বি আংলঙত আছে নে আপুনি বেংগলত আছে আপুনি ধৰিবই নোৱাৰিব তো দিনে দিনে যেতিয়া কাৰ্বি মানুহবিলাক যেতিয়া শিক্ষিত হৈ আহিছে তেওঁলোকৰ সম্পদৰ ওপৰত তেওঁলোকৰ মাটিৰ ওপৰত অধিকাৰৰ প্ৰশ্নবিলাক বেছি জনা বুজা হৈ আহিছে তেওঁলোকে এই দাবীবিলাক কৰিছে আপোনালোকে দেখিছে যে বিজেপি চৰকাৰখনে এনেকৈ 6 শিডিউল এৰিয়াত বাদ দিয়ক ধুবুৰী গোৱালপাৰা নগাঁও এই অঞ্চলবিলাকত থকা PGR VGR ভূমিত যদি মুছলমান মানুহ আছে তেওঁলোকৰ ঘৰবিলাক ভাঙিছে মই যেতিয়া কেতিয়াবা কওঁ যে মই PGR VGR বিলাকতো নোসোমাই সাধাৰণ চৰকাৰী ভূমিত থকা মানুহবিলাকক কেনেকৈ ঘৰ উচ্ছেদ কৰিব নালাগে তেতিয়া মোক বিজেপি চৰকাৰখনে মিয়া প্ৰীতি কৰা বুলি কয় মুছলমানৰ পক্ষত থকা বুলি কয় এতিয়া 6 শিডিউল এৰিয়াৰ ভিতৰত কোন এৰিয়া ভাৰতৰ মুকলি ঠাইও নহয় নাগালেণ্ডৰ নিচিনা আপোনাৰ 371 য'ত মাটি কিনা বেচা কৰিব নোৱাৰে সেইটোও নহয় কাশ্মীৰৰ নিচিনা 370 অনুচ্ছেদৰ অধীনত থকা বিশেষ অঞ্চলো নহয় তাতকৈ বিশেষ অকল ট্ৰাইবেলৰ কাৰণে সংৰক্ষিত এলেকা 6 শিডিউল পাহাৰীয়া জনজাতি লোকসকলৰ কাৰণে বিশেষ ক্ষমতা দিয়া 6 শিডিউল সেই 6 শিডিউল এলেকাত কেনেকুৱা মাটি PGR আৰু VGR য'ত PGR আৰু VGRৰ কোনো মানুহ বসবাসেই কৰিব নোৱাৰে তেনেকুৱা ধৰণৰ মাটিত যথেষ্ট সংখ্যক মানুহ আৰু যথেষ্ট সংখ্যক মানুহ মানে সেই সংখ্যাটো যদি মই কৈ দিওঁ কালি অসমৰ মুখ্যমন্ত্ৰীও কৈছে যে 1951 চনত
আপোনাৰ কাৰ্বিৰ জনসংখ্যা কাৰ্বি আংলঙত 1951 চনত তেতিয়া চাগে 80% মান আছিলে আৰু আজিৰ দিনটোত 2021 চনত কাৰ্বিৰ জনসংখ্যা কাৰ্বি আংলঙত 35% হৈছে আৰু কাৰ্বি আংলঙত যে কাৰ্বিৰ জনসংখ্যা ইমান কম হৈছে তাৰ কাৰণে আমাৰ স্থানীয় অসমৰ মানুহৰ মানে অসমীয়া মানুহে যিমান মাটি লৈছে বা বসবাস কৰিছে তাতকে বহুত বেছি বেংগলী মানুহ আৰু বিহাৰী মানুহ আছে কিছু সংখ্যক নেপালী ৰাইজো আছে গোৰ্খা ৰাইজো আছে গতিকে মানুহবিলাকৰ মনত মানে আপোনাৰ কাৰ্বি মানুহবিলাকৰ মাজত এটা ক্ষোভ আছে আৰু সেই ক্ষোভৰ কাৰণে তেওঁলোকে অত্যন্ত শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিকভাৱে 14 দিন অনশন কৰিলে মাত্ৰ 11 জন লৰাই কৰিছে আৰু বাৰম্বাৰ কৈ আছে যে আমাৰ কাৰ্বি ভূমি 6 শিডিউল এলেকাত থকা পিজিআৰ আৰু ভিজিআৰ মাটিখিনি আমাক মুক্ত কৰি দিয়া কিন্তু চৰকাৰে তেওঁলোকৰ কথা নুশুনিলে মানে আশ্চৰ্যজনকভাৱে চৰকাৰে তেওঁলোকৰ লগত একদিনো কথা নাপাতিলে এতিয়া তুলিৰাম ৰংহাং ডাঙৰীয়া কৈছে যে যিদিনা ঘটনাটো ঘটিলে যিদিনা মানে আপোনালোকে 4টা বজাত সেইদিনা মানে তুলিৰাম ৰংহাং ডাঙৰীয়াৰ ঘৰটো যিদিনা জ্বলালে সেইদিনা 4টা বজাত তেওঁ বিফুট আলোচনাত মাতিছিলে বুলি ক'লে এইটো ইতিমধ্যে আন্দোলনকাৰীবিলাকৰ পৰা কোৱাই হৈছে যে যদি বিফুট মাতিছিলা তুমি তেতিয়াহ'লে আবেলি 4টা বজাত আলোচনা আছে বুলি কৈছে কিন্তু আগদিনা ৰাতিপুৱাবৰ সময়ত তাৰমানে সেইদিনাই ৰাতিপুৱাব বুলি ক'ব লাগিব পুৱতি নিশা 3টা বজাত আন্দোলনকাৰী আটাইকেইজন মানুহক ব্লেক কেট লগায় ব্লেক কামাণ্ডো লগায় পুলিচ লগায় তেওঁলোকক চুচৰাই গাড়ীত তুলি মই ভিডিঅ' চাইছোঁ এনেই কোৱা নাই চুচৰাই গাড়ীত তুলি তেওঁলোকক তাৰ পৰা মনে মনে উঠাই আনিছে কেইটা বজাত ৰাতি 3টা বজাত এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে সেই মানুহবিলাকক তেওঁলোকক আমি জিএমচিলৈ আনিছোঁ ঠিক আছে জিএমচিলৈ যে আনিছা ৰাতি 3টা বজাত কেলে আনিলা মানুহ নাথাকোতে এইটো কি বুদ্ধি তোমালোকৰ যদি জিএমচিলৈ আনিছা চিকিৎসা কৰিবৰ কাৰণে তেতিয়াহ'লে কিয় দিনৰ ভাগত ৰাইজৰ লগত কথা পাতি যে আজি আলোচনা আছে তাৰ আগতে তোমালোকক অকণমান মেডিকেল চেকআপ কৰি লওঁ আৰু তেনেকুৱা কোনো পৰিস্থিতিও হোৱা নাছিলে যে তেওঁলোকৰ অৱস্থা স্বাস্থ্য সাংঘাতিক বেয়া হৈছে যে তেওঁলোকক মেডিকেল পৰীক্ষা কৰিব লাগে মইতো 21 দিনলৈকে অনশন কৰিছোঁ একেৰাহে এওঁলোকে একেৰাহে কৰিছে নাই মই নাজানো অল্টাৰনেট কৰি আছে যদিও মই নাজানো দেই কিন্তু এনেকুৱা কোনো আমি খবৰ পোৱা নাছিলোঁ যে তেওঁলোকৰ স্বাস্থ্যৰ সাংঘাতিক অৱনতি ঘটিছে কি কৰিলে যে তেওঁলোকক ৰাতি মাজৰাতি বুলি ক'ম নে ৰাতিপুৱা বুলি ক'ম আৰু 3টা বজাত তেওঁলোকক পুলিচে ব্লেক কামাণ্ডোৱে উঠাই লৈ গৈছে চুচৰাই তাৰ ভিডিঅ'টো মোৰ লগত আছে তেওঁলোকক উঠাই লৈ গৈছে তাৰপিছত কোনো মানুহে নাজানে যে তেওঁলোকক কোনে লৈ গ'ল ৰাতিপুৱা মানুহ যেতিয়া আহিছে তেতিয়াহে দেখিছে যে মানুহকেইটা নাই তেতিয়াহে হাল্লা লাগিলত মানুহবিলাকে চবেই গম পায় যে সেইদিনাৰ ৰাতি যিটো ঠাইত অনশন কৰি আছিলে তাৰ পৰা মাত্ৰ 12 কিলোমিটাৰ দূৰত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ চিএম কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ চিএম আপোনাৰ কি ক'ব স্বায়ত্তশাসিত পৰিষদৰ চিএম তুলিৰাম ৰংহাং তুলিৰাম ৰংহাঙক ৰংহাং সেইদিনা 12 কিলোমিটাৰ দূৰতে ৰাতিটো আছে এটা পিকনিক প্লেছত সেইটো ঠাইত এইকাৰণে আছে যে সেইদিনা তেওঁলোকে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী
নৰেন্দ্ৰ মোদীৰ লগত এই যে কি কয় এইটো তেওঁলোকৰ কিবা এটা কৰে নহয়, এইটো কি 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 বুলি কয়, এইটো তেওঁলোকে মন কী বাত যে কৰে, মন কী বাত প্ৰগ্ৰেম এটাত আছে। মানুহে ভোজ খাইছে, ফূৰ্তি কৰিছে, পিকনিকৰ প্লেচত মন কী বাত কৰিছে। মানে যিদিনা ৰাতিপুৱা উঠাই নিলে তাক আগদিনা ৰাতিপুৱা উঠাই লৈ গ'লে মানুহবিলাকে হুলস্থুল কৰি CM যিহেতু তাত আছে সেইটো ৰাস্তাই দিয়ে যাব লাগিব, গতিকে এটা ৰাস্তাত তেওঁলোকে অৱৰোধ কৰিলে, ৰাস্তাত বহি দিলে মানুহ 100-200 মান মানুহ। ৰাস্তাত বহি দি থাকোঁতে তেওঁলোকে খবৰ পালে যেনে CM বেলেগ এটা ৰাস্তাৰে আঁতৰি গুচি গ'ল। তেতিয়া তেওঁলোকে 3খন অটো ভেনৰ নিচিনা, কি কয় এইটো আপোনাৰ কিবা এখন ভেন, এইবিলাক যে মানুহ কঢ়িয়াই নিয়া, কি কয় বস্তু কঢ়িয়াই নিয়া গাড়ী, তেনেকুৱা 3খনত উঠি CMৰ ঘৰলৈ যাওঁ বুলি কৈছে। আৰু সেইটো ছ'চিয়েল মিডিয়াত তেওঁলোকে লাইভ দি গৈছে, ছ'চিয়েল মিডিয়াত তেওঁলোকে ইনফৰমেশ্যন দি গৈ আছে যে তেওঁলোক এৰিয়ালৈ গৈ আছে। 12 কিলোমিটাৰ দূৰত থকা, 12 নহয় তেতিয়া 15 কিলোমিটাৰমান দূৰত হ'ব ঘৰটো, 15 কিলোমিটাৰ দূৰত থকা তুলিৰাম ৰঙাঙৰ ঘৰলৈ গৈছে। আশ্চৰ্যজনক কথা যে তুলিৰাম ৰঙাঙৰ ঘৰলৈ গৈছোঁ বুলি কৈছে। তুলিৰাম ৰঙাঙৰ ঘৰত তাতে আপোনাৰ সেইটো পুৰণা ঘৰ, দেউতাক থাকে, দেউতাকো বোলে সেইদিনা নাছিলে, দেউতাক বোলে সেইদিনা হস্পিটেলাইজ হৈ আছিলে, সি গুৱাহাটীত, গাটো অলপ বেয়া আছিলে বুলি কৈছে, বয়সীয়া মানুহ তেখেত। গতিকে তেখেত হস্পিটেলত আছিলে, গতিকে গৈ আমি দেখিছোঁ যে সেই অথন্তৰখিনি ঘটাইছে। তেওঁলোকৰ ঘৰ দুৱাৰত শিলগুটি মাৰিছে, তেওঁলোকৰ ফুলবিলাক ছিঙি ফুৰা দেখিছোঁ, গছবিলাক কটা দেখিছোঁ, জ্বলাই দিয়া দেখিছোঁ। আমি এইটো ভিডিঅ'ত পিছত পৰৱৰ্তী সময়ত দেখা পাইছোঁ। কিন্তু এতিয়া মোৰ প্ৰথম কথাটো হ'ল, আপোনালোকে চাব দেই, মই চৰকাৰক কিয় জগৰীয়া বুলি ক'লোঁ। মই জগৰীয়া বুলি এইকাৰণে ক'লোঁ যে একে ঘটনা 108 নামৰ যিটো অনুষ্ঠানে, 108ৰ কৰ্মচাৰীবিলাকে যোৱা 20 দিনমান ধৰি গুৱাহাটীত এটা অনশন কৰি আছে। তেওঁলোকৰ লগত চৰকাৰে এবাৰো আলোচনা কৰা নাই। এবাৰো আলোচনা নকৰি তেওঁলোকে যিটো কোম্পানীত কাম কৰে, 108ৰ যিটো মৃত্যুঞ্জয় সেৱাৰ যিটো কোম্পানী জিভিকে অসমৰ 1000 ল'ৰাক চাকৰিৰ পৰা খাই দিলোঁ বুলি নটিচ দি দিলে। অসমৰ মুখ্যমন্ত্ৰীয়ে ক'লে যে এইটো আমি নাজানো, কোম্পানীয়ে খেদিছে। এইটো কোম্পানীয়ে আৰু তেওঁলোকৰ মাজৰ কথা। একবাৰৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে কথা পতা নাই, একবাৰৰ কাৰণে এতিয়ালৈকে। মই আনকি এজন মন্ত্ৰীক ফোন কৰি জনালোঁ যে আপোনালোকে এবাৰ অসমৰ মুখ্যমন্ত্ৰীৰ লগত আলোচনাটো কৰি কিবা এটা ব্যৱস্থা কৰক, এওঁলোকে এইটো কৰিবলৈ নিদিব, চব অসমীয়া ল'ৰা, এওঁলোকক চাকৰি খাবলৈও নিদিব আৰু তেওঁলোকৰ সমস্যাটো সমাধান কৰক। কিন্তু দুৰ্ভাগ্যজনকভাৱে এতিয়ালৈকে কোনো গুৰুত্ব দিয়া নাই। কাইলৈ পৰলৈ দেখিব যে এই আন্দোলন কৰা ল'ৰাবিলাককো হঠাতে উঠাই লৈ গ'ল 108। কিন্তু এই কামটোকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই দাদাগিৰিটো সদায় কৰে। তেওঁৰ মতে আন্দোলন কৰিলে তেওঁ কথা নাপাতে। তেওঁৰ মতে এইটো মানে ফেচিষ্টবিলাকৰ চববিলাকৰ লক্ষণ। এইটো প্ৰতিবাদ কৰিলে, মানুহে দাবী উত্থাপন কৰিলে তেওঁ কামটো নকৰে। তেওঁক গৈ তেল মাৰি ভৰিত ধৰিলেহে তেওঁ কথা পাতিব। এইটো হ'ল এটা ফেচিষ্টৰ লক্ষণ, ফেচিষ্টৰ লক্ষণ। এতিয়া আপুনি আটাইতকৈ ইণ্টাৰেষ্টিং কথাটো আপোনালোকে নিজে চাওক যে গোটেই অসমতে অসমৰ মুখ্যমন্ত্ৰীয়ে সদায় এই কামটো কৰি আহিছে। কি কামটো কৰি আহিছে? যে আন্দোলন কৰিলে গুৰুত্ব নিদিয়ে আৰু আন্দোলন কৰা মানুহক এনেকে ধৰি লৈ তেওঁলোকে কি কৰে, জেলত পঠিয়াই দিয়ে। আজি কাৰ্বি মানুহকো এইটো কৰিলে। কিন্তু কাৰ্বি মানুহ, ট্ৰাইবেল মানুহ, এইটোতে ভুল হৈ গ'ল তেওঁলোকৰ। আৰু ট্ৰাইবেল মানুহৰ মাজত সাংঘাতিক ইউনিটি আছে। যেতিয়া সেই ল'ৰাকেইজনক যেতিয়া পুলিচে ধৰি লৈ গৈ তেওঁলোকক ক'ত ৰাখিলে, যেতিয়া হুলস্থুল লাগি গ'ল, যেতিয়া আপোনাৰ কি কয় আমাৰ কাৰ্বি সাহিত্য শাসিত পৰিষদৰ CM তুলিৰাম ৰঙাঙৰ ঘৰটো যেতিয়া জ্বলাই দিলে,
তেতিয়াহে তেওঁলোকে এইবাৰ আকি এই আন্দোলনকাৰী যিবিলাকক হস্পিটেলত ৰাখিছিলে সেই হস্পিটেলত ৰখা মানুহবিলাকক এইবাৰ আহি চৰকাৰে কাবৌ কোকালি কৰিবলৈ ধৰিলে যে আপোনালোক আহক, আপোনালোকে বুজাই দিয়ক যে আমি আপোনালোকক মানে হেৰি কৰা নাই, গ্ৰেপ্তাৰ কৰা নাই, আপোনালোকক আমি চিকিৎসাৰ কাৰণেহে লৈ আহিছোঁ। এতিয়া মোক আপোনালোকে কওক যে এইটো অগণতান্ত্ৰিক এটা কাম কৰিছেনে নাই, ফেচিষ্ট এটা কাম কৰিছেনে নাই, আপোনালোকে নিজে চাওক। চৰকাৰে আন্দোলন কৰি থকা 14 দিন ধৰি একেৰাহে অনশনত বহি থকা, শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলনত বহি থকা মানুহবিলাকৰ লগত আলোচনা নকৰাটো এইটো এটা অগণতান্ত্ৰিক কথা হয় নে নহয়? এওঁলোকৰ লগত আলোচনা নকৰি এওঁলোকক এনেকৈ অপহৰণ কৰি লৈ যোৱা, দাদাগিৰি কৰি অপহৰণ কৰি লৈ যোৱাটো এইটো এটা অত্যন্ত নিকৃষ্ট প্ৰশাসনিক স্থিতি হয় নে নহয়? অন্য ঠাইত হ'লেতো সেই সময়তে সেইটোতে আন্দোলন শেষ হৈ গ'লহেঁতেন, দমন কৰি দিলেহেঁতেন আন্দোলন। কিন্তু কাৰ্বি ৰাইজ, জনজাতি ৰাইজ, তেওঁলোকৰ মাজত এতিয়াও বণ্ডিংটো, মানুহ আৰু মানুহৰ মাজৰ সম্পৰ্কটো ভাল। আৰু যেতিয়া তেওঁলোকক হ'ল 200মান মানুহে ৰাস্তাত অৱৰোধ কৰিলে, মই ক'লোৱে, তুলিৰাম ৰঙাং বেলেগ ফালে পলাই দিলে। পলাই দিয়াৰ পাছত তুলিৰাম ৰঙাঙৰ ঘৰলৈ গ'ল। তুলিৰাম ৰঙাঙৰ ঘৰলৈ গৈ তেওঁলোকে এনেকুৱাবিলাক অথন্তৰ কাম কৰিলে। তেওঁৰ ঘৰটো জ্বলাই দিলে। মইতো ভাল কাম কৰা বুলি কোৱা নাই, কিন্তু এইটো ক্ষোভৰ বহিঃপ্ৰকাশ। মইতো সমৰ্থন কৰা নাই, কিন্তু এইটো ক্ষোভৰ বহিঃপ্ৰকাশ। আৰু এই ক্ষোভৰ বহিঃপ্ৰকাশ ঘটাইছে চৰকাৰে নিজেই। এই ফেচিজিমটো, হিমন্ত বিশ্ব শৰ্মাৰ এই দাদাগিৰিটোৰ কাৰণে এই ঘটনা সংঘটিত হ'বলৈ পালে। গতিকে আপোনালোকক সকলোৱে জনা দৰকাৰ যে কাৰ্বি আংলঙত যি ঘটনা ঘটিছে, এই ঘটনাৰ কাৰণে বিজেপি চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মা নিজেই জগৰীয়া। কোনোবাই ক'ব পাৰে যে তাৰ কাৰণে এইটো তুলিৰাম জগৰীয়া। নিশ্চয় কামটো তুলিৰাম ৰঙাঙেই কৰিছে, কিন্তু কোনোপধ্যে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ হাতত গৃহ বিভাগ নাই। গৃহ বিভাগ আছে ৰাজ্য চৰকাৰৰ হাতত, অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰীৰ পৰামৰ্শ অনুসৰিহে এই ঘটনা সংঘটিত হৈছে। আজিৰ দিনটোতো আপোনালোকে দেখিছেনে, একবাৰৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী তালৈ গ'লনে? আমাৰ অসমৰ জাতীয় জীৱনৰ আটাইতকৈ এটা দুৰ্ভাগ্যজনক ঘটনা আছিলে গোষ্ঠী সংঘাত। কাৰ্বি আংলঙত আমি দেখিছিলোঁ কাৰ্বি আৰু কুকিৰ মাজত সংঘাত। বিটিএডিত আমি দেখিছিলোঁ বড়ো আৰু আদিবাসী ৰাইজৰ মাজত সংঘাত। বিটিএডিত আমি দেখিছিলোঁ বড়ো আৰু মুছলমান ৰাইজৰ মাজত সংঘাত। আনকি বিটিএডিত আমি দেখিছিলোঁ বড়ো আৰু অনাবড়োৰ মাজত সংঘাত। এনেকুৱা ধৰণৰ এটা ৰক্তৰঞ্জিত ইতিহাস অসমত চলি আছিলে। আৰু বেছ কিছুদিন ধৰি সেই সংঘাতটোৱে অসমৰ পৰা লোপ পাইছিলে। আৰু হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি, হিমন্ত বিশ্ব শৰ্মাৰ ফেচিবাদ, হিমন্ত বিশ্ব শৰ্মাৰ 2 নম্বৰী ৰাজনীতিৰ কাৰণে আকৌ এই ৰক্তৰঞ্জিত ইতিহাসটো পুনৰ ঘূৰি আহিলে। সেইকাৰণে মই ভাবোঁ যে কাৰ্বি আংলঙত যিজন কাৰ্বি যুৱক পুলিচৰ গুৰিত নিহত হ'ল, আৰু যিজন বাঙালী যুৱক জ্বলাই মাৰি দিলে, ঘৰ জ্বলাই দিওঁতে তেখেত জ্বলি গ'ল, সুৰুজ দে, এই 2জন হ'ল হিমন্ত বিশ্ব শৰ্মাৰ 2 নম্বৰী প্ৰশাসনিক নীতি, গৃহ বিভাগৰ ভুল সিদ্ধান্তৰ কাৰণে মৃত্যু এই 2জন মানুহ হ'ল। এতিয়া কথাটো হ'ল, তাৰ পাছত দেখা গ'ল যে যেতিয়া তুলিৰাম ৰঙাঙৰ ঘৰলৈ আহিছে আৰু ফেচবুকত লাইভ দি আহিছে, তাৰ পাছতো তুলিৰামৰ ঘৰটো কিয় সুৰক্ষিত নকৰিলে, কিয় নবচালে? এইটো এটা ইম্পৰ্টেণ্ট কথা। 2 নম্বৰ, মোৰ ওচৰত ভিডিঅ' আছে, কিন্তু এইবিলাক বস্তু বাঢ়ি যায় বুলি মই এতিয়ালৈকে এইবিলাক দিয়া নাই বাহিৰত, মোৰ নিজৰ ফেচবুকত লগোৱা নাই। মোৰ ওচৰত ভিডিঅ' আছে যে সেইদিনা ৰাতি তুলিৰাম ৰঙাঙৰ ঘৰ যিদিনা জ্বলাইছে, সেইদিনা ৰাতি খেৰণী চাৰিআলি বজাৰত
খেৰণী চাৰিআলিৰ বজাৰত যেতিয়া ঘৰ জ্বলাইছে একদম অনায়াসে জ্বলাই গৈছে আৰু ঘৰ কি দোকানবিলাক যেতিয়া অনায়াসে জ্বলাই গৈছে তাত কোনো ধৰণৰ পুলিচে সকা বাধা কৰা নাই যেতিয়া ঘৰ চৰ জ্বলাই দোকান চুকান জ্বলাই গুচি গ'ল যেতিয়া মানুহে আহি দেখিলে যে এইবিলাক জ্বলাই শেষ কৰি দিলে যেতিয়া দেখিলে তেতিয়া পুলিচে তেতিয়া আহিছে আৰু পুলিচ যেতিয়া আহিছে তাৰ স্থানীয় মানুহে পুলিচক ইমান গালি পাৰিছে নহয় সেই ভিডিঅ'টো দৰকাৰ হ'লে মই আপোনালোকৰ সন্মুখত লগাই দিব পাৰিম তাৰ পাছত কি হৈছে জানেনে তাৰপাছত সেইদিনা যেতিয়া বহুত দেৰি পিছত মই দেখিছোঁ ভিডিঅ'বিলাক মই চাই আছোঁ মোৰ 34 মিনিটৰ ভিডিঅ'টো যেতিয়া চাইছোঁ মানুহ এজনে লাইভ কৰি আছে তো মোক দি দিছে তো সেই যিটো ভিডিঅ'টো চাইছোঁ সেই ভিডিঅ'টো চাওঁতে দেখিছোঁ যে তাৰপিছত বহুত দেৰি মূৰত মই 34 মিনিটৰ ভিডিঅ'টো যেতিয়া চাই আছোঁ তেতিয়া চাগে 20-22 মিনিট মানৰ মূৰত এখন আহিলে ফায়াৰ ব্ৰিগেডখনে 3 মিনিটমান এনেকৈ পানী মৰাৰ পিছত মই চাই আছোঁ লাইভত ক'লে পানী নাই কি আচৰিত লংকাৰ পৰা বোলে সেইখন ফায়াৰ ব্ৰিগেড গৈছে গৈ দেখিছে যে তাত পানী নাই এইটো হ'ল চৰকাৰ এই ধৰণে চৰকাৰে কাৰ্বি আংলঙক এতিয়াও ব্যৱহাৰ কৰি আছে তাৰ পৰৱৰ্তী সময়ত আমি দেখিলোঁ যে তাৰ পিছদিনা ৰাতি যেতিয়া সেই দোকানবিলাক জ্বলিলে তাৰ পিছদিনা এইবাৰ এখন দলঙৰ পাৰত কপিলীৰ এটা চাইডে কাৰ্বি মানুহ এটা চাইডে বাঙালী মানুহ এটা চাইডে হিন্দী ভাষী মানুহ আৰু বাঙালী মানুহ আৰু এটা চাইডে কাৰ্বি মানুহ মাজত পুলিচ ৰৈ আছে আৰু সেই উত্তেজনাটো বিয়পি থাকিবলৈ দি আছে তৎক্ষণাত তেওঁলোকক যে অঁতৰাই পঠিয়াব লাগে সেইটো কৰা নাই তাৰ ফলস্বৰূপে কি হৈছে যে সেই মানুহবিলাকে জনগণে উত্তেজিত হৈ আছে আৰু উত্তেজিত হৈ থকা জনগণে আকৌ মটৰচাইকেল জ্বলাই দিছে পুলিচৰ সন্মুখতে আৰু সেই ঘটনাৰ পাছত যেতিয়া হিন্দী ভাষী বা বাঙালী ভাষী মানুহবিলাকে সেই কাণ্ডটো কৰিছে তেতিয়া লগে লগে আকৌ ৰাতি কাৰ্বি মানুহবিলাকে কি কৰিছে দৈনিক বজাৰখন আপোনাৰ তাৰ দৈনিক বজাৰখন আকৌ জ্বলাই দিছে এইটো যোৱা ৰাতিৰ ঘটনা এই দুৰ্ভাগ্যজনক ঘটনাবিলাক ঘটিছে সেই ঘটাই দিওঁতে কালি দৈনিক বজাৰখন দিনততো মই নিজে দেখিছোঁ যে দৈনিক বজাৰখন লণ্ড ভণ্ড কৰিছে ভিডিঅ'টো চবেই দেখি আছে ৰাতিলৈ কি কৰিছে দৈনিক বজাৰখন জ্বলাই দিছে এতিয়া মূল প্ৰশ্নটো হ'ল যে পুলিচৰ ডিজিপি তাত বহি আছে পুলিচৰ এডিজি বহি আছে তাত ডাক্তৰ ৰণোজ পেগু গৈ তাত থিয় হৈ আছে সকলো থকা অৱস্থাত কোনোবাই মটৰচাইকেল জ্বলাই আছে আৰু কোনোবাই ব্যৱসায়িক প্ৰতিষ্ঠান ভাঙি লণ্ড বন্ধ কৰি আছে আৰু পুলিচ CRPF কামাণ্ডো ডিজিপি এডিজি মন্ত্ৰী আটাইবিলাকে চাই ঘটনাটো বহল হ'বলৈ দি আছে কিয় এইটো এটা আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আজি যিটো কৰিছে আপোনালোকে চাব দেই মই প্ৰথম ক'লো যে এই ঘটনাটো ঘটাৰ কাৰণে জগৰীয়া অসম চৰকাৰ তেওঁলোকে আন্দোলনকাৰী পক্ষবিলাকক এনেকৈ অন্যায়কে অপহৰণ কৰিছে আলোচনা কৰা নাই তাৰ পাছত মই ক'লো যে এই ঘটনাটোৰ কাৰণে জগৰীয়া যে যেতিয়া পুলিচ থকা অৱস্থাতে যেতিয়া ঘটনা ঘটাইছে তেতিয়া একো মাত মতা নাই পুলিচে মনে মনে সেই দোকানবিলাক জ্বলাবৰ কাৰণে ঘটনাটো ঘটি থাকিবৰ কাৰণে তেওঁলোকে মৌন ব্ৰত অৱলম্বন কৰি আছে কিয় কালি আকৌ দুটা যুযুধান পক্ষৰ মাজত এনেকে দলঙৰ মাজত ৰৈ উত্তেজনা বিয়পাই আছে তেওঁলোকক লগে লগে যে তাৰ পৰা আঁতৰাই পঠিয়াব লাগে ঘৰলৈ পঠিয়াই দিব লাগে বজাই বুঢ়াই যি কৰিব লাগে সকলো কৰি যে পঠিয়াই দিব লাগে তেতিয়াহে যে উত্তেজনা খাম কাটিব এইটো কৰিব লাগে কিন্তু কৰা নাই কি কৰিছে
সন্ধিয়ালৈকে কালি সন্ধিয়ালৈকে এইবিলাক ঘটিবলৈ দিছে সন্ধিয়াৰ পাছত আন্ধাৰ হোৱাৰ পাছত তেওঁলোকৰ ওপৰত কন্দুৱা গেছ মাৰিছে আৰু তাৰপিছত ঘটনা ঘটাই থৈ মানুহবিলাক ঘৰলৈ গুচি গৈছে হা গতিকে আমি দেখিলো যে যেনেকৈ এইখন চৰকাৰে গোটেই ঘটনাটো ঘটাবৰ কাৰণে মানুহক ইনচিষ্ট কৰিলে উত্তেজিত কৰিলে মানুহক কেনেকৈ অপহৰণ কৰি নি অন্যায়ভাৱে তেওঁলোকক আলোচনা নকৰি এই কাম কৰিলে দ্বিতীয়তে তেওঁলোকৰ চকুৰ সন্মুখত চৰকাৰৰ প্ৰশাসনৰ পুলিচৰ ডিজিপিৰ ৰণোজ পেগুৰ সকলোৰে সন্মুখত কাজিয়া লাগিবলৈ আৰু ভাংচুৰ কৰিবৰ কাৰণে অনুমতি দিলে সকলোৰে সন্মুখত আজিৰ পৰা অৱশ্যে যথেষ্ট পুলিচ CRPF ব্লেক কামাণ্ডো আৰু আৰ্মিও দিয়া বুলি শুনিছোঁ আটাইবিলাক যোৱাৰ কাৰণে আমি দেখিছোঁ যে আজিৰ দিনটোৰ পৰা অকণমান নৰ্মেলচি আহিছে গতিকে মই ঘটনাটো এইখিনিলৈকে বৰ্ণনা কৰিলোঁ আৰু এতিয়া এই ঘটনাটো সন্দৰ্ভত মই মোৰ কিছু বক্তব্য দাঙি ধৰিব খুজিছোঁ প্ৰথম কথা আপোনালোকে জানে যে ধুবুৰী গোৱালপাৰা নগাঁও কোনো ঠাইত অসমৰ মানুহে দাবী কৰা নাই যে চৰকাৰী ভূমিত থকা মানুহবিলাকক উচ্ছেদ কৰিব লাগে হিমন্ত বিশ্ব শৰ্মাই মুছলিম মানুহবিলাকক উচ্ছেদ কৰিছে কাৰ্বি আংলঙৰ মানুহবিলাকে কৈছে যে 6 শিডিউল এলেকাত থকা PGR আৰু VGR প্ৰফেশ্যনেল গেজিং ৰিজাৰ্ভ আৰু ভিলেজ গেজিং ৰিজাৰ্ভ য'ত কোনো মানুহে বসবাস কৰিব নোৱাৰে ব্যৱসায়িক প্ৰতিষ্ঠান খুলিব নোৱাৰে সেই অঞ্চলবিলাকত উচ্ছেদ কৰিব লাগে ডিমাণ্ড ৰাইজৰ ডিমাণ্ড সেই অঞ্চলবিলাকত উচ্ছেদ কৰা নাই এইটো এটা দীৰ্ঘদিনীয়া দাবী আৰু মই জানো আপোনালোকক মই দৃঢ়তাৰে ক'ব খোজো যে যেতিয়া এই উচ্ছেদৰ দাবী উত্থাপন হৈছিলে তেতিয়া যাতে উচ্ছেদ কৰিব নালাগে তাৰ কাৰণে বিজেপি আৰু RSS নিজে ইনিচিয়েটিভ লৈ চৰকাৰে নিজে ইনিচিয়েটিভ লৈ গুৱাহাটী হাইকোৰ্টত এটা কেছ দিয়াইছে কাৰ্বি মানুহবিলাকে সেই কথাটো জানে যে উচ্ছেদ নকৰাবৰ কাৰণে যিকেইটা কেছ কৰাইছে সেইকেইটা বিজেপি RSS কৰাইছে কাৰ্বি মানুহে জানে তাৰ পাছতো তেওঁলোকে শান্তিপূৰ্ণভাৱে কৈ আছে নে নাই উচ্ছেদ কৰক আৰু শান্তিপূৰ্ণভাৱে কৈ থকাই নহয় তেওঁলোকে এই বুলিও কৈছে যে যদিহে আপোনালোকে যদিহে চৰকাৰে এই কোৰ্টত কেছটো থকাৰ কাৰণে যিঘৰ মানুহে কোৰ্টত কেছটো দিছে তেওঁলোকৰ ঘৰ যদি উচ্ছেদ নকৰে তেতিয়াহ'লে বাকীখিনি ঘৰটো উচ্ছেদ কৰক কাৰণ একদম কম সংখ্যক মানুহে কোৰ্টত কেছ দিছে আৰু সেই কেছটোত এতিয়ালৈকে একো হোৱা নাই কেছ চলি আছে গতিকে বাকীখিনি ঘৰৰ আপোনালোকে উচ্ছেদ কৰক এনেকৈ বুলি কৈছে কিন্তু চৰকাৰে এই যিসকল মানুহে মাটিখিনি দখল কৰি আছে তেওঁলোকক ৰক্ষণাবেক্ষণ দি আছে কেলে বেলেগ একো কাৰণ নহয় তেওঁলোক বিজেপি চৰকাৰৰ বিজেপি যিটো চৰকাৰ সেই বিজেপি চৰকাৰৰ ছাপোৰ্টাৰ তেওঁলোক RSSৰ ছাপোৰ্টাৰ তেওঁলোক বিজেপিৰ ছাপোৰ্টাৰ আৰু আপোনালোকে নিশ্চয় দেখিছে যে তেওঁলোকে এতিয়া যেতিয়া আন্দোলন কৰিছে তেতিয়া তেওঁলোকে সদায় জয় শ্ৰীৰাম ধ্বনি দি কাৰ্বি গো বেক পৰ্যন্ত তেওঁলোকে অত্যন্ত ভয়ংকৰ হঠকাৰী শ্লোগান পৰ্যন্ত দিছে এই শক্তি ক'ত পাইছে কাৰ্বি আংলঙত কাৰ্বি গো বেক কাৰ্বি চীনা হয় মই আজিলৈকে যিমান দূৰ জানো কাৰ্বি হ'ল অসমৰ কলম্বাছ কাৰ্বি হ'ল অসমৰ প্ৰথম অধিবাসী হ'ল কাৰ্বিসকল মই কোৱা নাই বিষ্ণু ৰাভাই কৈছে হয়নে কাৰ্বি হ'ল অসমৰ কলম্বাছ সেই কলম্বাছ কাৰ্বি
আজি আন্দোলনকাৰী কোনোবা ৰিটেলিয়েট যিসকলে কৰিছে তেওঁলোকে কি কৈছে তেওঁলোক চাইনিজ কাৰ্বি গো বেক যদি 6 শিডিউল এৰিয়াত কাৰ্বি আংলঙৰ 6 শিডিউল এৰিয়াত যদি কাৰ্বি গো বেক ধ্বনি দিয়ে তেওঁলোকৰ ধ্বনিটো কি হ'ব লাগে তেওঁলোকৰ ধ্বনিটো হ'ব লাগে চৰকাৰে নিৰাপত্তা দিয়ক আমাক কিন্তু তেওঁলোকৰ ধ্বনিটো কি তেওঁলোকৰ ধ্বনিটো কাৰ্বি গো বেক কাৰ্বি চাইনিজ মানুহ এইবিলাক ভুল সিদ্ধান্ত লগতে মই কাৰ্বি ৰাইজকো একেটা কথাই ক'ম যে আপোনালোকৰ আন্দোলনৰ বৰ্ষামুখ বেলেগৰ ব্যৱসায়িক প্ৰতিষ্ঠান ধ্বংস কৰা হ'ব নালাগে আপোনালোকৰ আন্দোলনৰ বৰ্ষামুখ হ'ব লাগে চৰকাৰখনৰ ওপৰত হেঁচা প্ৰদান আৰু এই হেঁচা প্ৰদানৰ কাৰণে আমাক সকলোকে আপোনালোকে মাতক আমি সকলো যাম আমি সকলোকে ক'ম যে চৰকাৰে 6 শিডিউল এলেকাত থকা যে পিজিআৰ আৰু ভিজিআৰ ভূমি মনত ৰাখিব দেই আমি সব কথা কোৱা নাই আমি কোনটো কথা কৈছো 6 শিডিউল এৰিয়া নাম্বাৰ 1 নাম্বাৰ 2 পিজিআৰ আৰু ভিজিআৰ পিছত কোনেও উল্টা কথা নকব 6 শিডিউল এলেকাৰ পিজিআৰ আৰু ভিজিআৰ ভূমি মুক্ত কৰিব লাগে বুলি আমিও আছো এইটো কথা কিন্তু কাৰো ঘৰৰ তলত আমি নাই জনতা আৰু জনতাৰ মাজত সংঘাত লাগি কেতিয়াও কাৰো মুক্তি হোৱাটো কাৰো ভাল হোৱাটো সম্ভৱ নহয় কাৰ্বি আন্দোলনটো তেতিয়ালৈকে সঠিক আন্দোলন আছিলে যেতিয়ালৈকে আপোনালোকে চৰকাৰক প্ৰেছাৰ দিবৰ কাৰণে আন্দোলন কৰি আছিলে কিন্তু যেতিয়া নিজে ডাইৰেক্ট একশ্যন কৰিবলৈ গুচি গ'ল আৰু যেতিয়া দোকান জ্বলাই দিলে এইটো বেয়া আন্দোলন এইটো নকৰিব কিন্তু তাৰ পাছত এই আন্দোলনটোৰ এতিয়া সাপোৰ্ট আপোনালোকৰ বৃদ্ধি পাইছে সমগ্ৰ কাৰ্বি আংলঙৰ মানুহে আপোনাক এতিয়া সাপোৰ্ট কৰিছে সমগ্ৰ অসমৰ খিলঞ্জীয়া মানুহে এতিয়া আপোনালোকক সাপোৰ্ট কৰিছে আহক আমি সকলোৱে মিলি এবাৰ ডিফু আৰু গুৱাহাটীত ব্যাপক আন্দোলন গঢ়ি তোলো মই আপোনালোকৰ লগত আছো আপোনালোকে মোৰ নম্বৰ লৈ লওক 8822424271 8822424271 আপোনালোকে এই আন্দোলনৰ এই নম্বৰত মোৰ লগত যোগাযোগ কৰক মইও আপোনালোকৰ লগত আমাৰ ৰাইজৰ দল আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আমাৰ নাৰী মুক্তি সংগ্ৰাম সমিতি আমাৰ জাতীয় যুৱ বাহিনী আৰু আমাৰ জাতীয় মহিলা বাহিনী আমি আটাইবিলাক যাম সব যাম আমি আপোনালোকৰ লগত আছো নিশ্চিন্ত হৈ থাকক যে আমি আপোনালোকৰ লগত আছো গতিকে মই আপোনালোকক সকলোকে এই কাৰ্যসূচীত সহযোগিতা কৰিম বুলি প্ৰতিশ্ৰুতি দিছো কিন্তু মই বিনম্ৰভাৱে আপোনালোকক প্ৰাৰ্থনা জনাইছো কোনেও কাৰোৰ ঘৰ যেন আক্ৰমণ নকৰে কোনেও কাৰোৰ দোকান যাতে আক্ৰমণ নকৰে আমি ঐক্যবদ্ধভাৱে চৰকাৰক প্ৰেছাৰ দিয়াৰ জৰিয়তে আহক আমি আমাৰ মাটি আমাৰ খিলঞ্জীয়াৰ মাটি আমাৰ কাৰ্বি ভূমিৰ মাটি আমাৰ 6 শিডিউলৰ মাটি আমাৰ পিজিআৰ আৰু ভিজিআৰৰ মাটি আমি সুৰক্ষিত কৰো আহক আকৌ আমাৰ কাৰণে ঘূৰাই আনো আহক মই ক'বলৈ আপোনালোকক বাধ্য যে সঁচাকে 6 শিডিউল কাৰ্বি আংলঙৰ সাংঘাতিক ধৰণে মাটি এটা বহিৰাগত মানুহ কিছুমানে দখল কৰাটো হয় আৰু কাৰ্বিসকলে তাৰ কাৰণে ভয় খাবলগীয়াটো খাটাং সেইকাৰণে মই আকৌ এবাৰ কৈছো যে কাৰ্বি ৰাইজৰ আন্দোলনৰ প্ৰতি আমাৰ পূৰ্ণ সমৰ্থন আছে চৰকাৰে কাৰ্বি ৰাইজক যি ধৰণে অপমানিত কৰিলে চৰকাৰে কাৰ্বি সুস্থ সবল কাৰ্বিৰ জনগণৰ কাৰণে আন্দোলনৰত অনশনকাৰীক যি ধৰণে অপহৰণ কৰিলে তেওঁলোকক অন্যায় কৰিলে তেওঁলোকক অপব্যৱহাৰ কৰিলে তাৰ কাৰণে চৰকাৰে ক্ষমা খোজক অসমৰ মুখ্যমন্ত্ৰীয়ে তাৎক্ষণিকভাৱে খেৰণী অঞ্চলটো ভ্ৰমণ কৰক ৰাইজৰ ওচৰত ক্ষমা খোজক ভৱিষ্যতে এনেকুৱা কাম নকৰো বুলি কওক আৰু ইমিডিয়েটলি
সেই অঞ্চলটো মুকলি কৰি সেই অঞ্চলটো স্থানীয় কাৰ্বি ৰাইজৰ হাতত গতাই দিয়ক। মই এইকেইটা কথা ক'লো, কিন্তু মই কাৰ্বি ৰাইজক বাৰম্বাৰ কৈছোঁ, মোৰ এইটো বিনম্ৰ আহ্বান ৰাইজৰ প্ৰতি যে আপোনালোকে নিজে কেতিয়াও কাৰো ঘৰ বা কাৰো দোকান আক্ৰমণ নকৰিব। সেই কাম কৰিব লাগিব, সেই দোকান ভাঙি আপোনালোকক মাটি উলিয়াই দিব লাগিব চৰকাৰে। আৰু যেতিয়ালৈকে চৰকাৰে এই কাম নকৰিব তেতিয়ালৈকে চৰকাৰক আপোনালোকে কেতিয়াও ৰেহাই নিদিব। তুলিৰাম ৰঙাকো ৰেহাই নিদিব, হিমন্ত বিশ্ব শৰ্মাকো ৰেহাই নিদিব। আৰু যদি সেই আন্দোলনত সমগ্ৰ অসম জুৰি আপোনালোকক সহায় লাগে, মোক কওক, অখিল গগৈ কওক, ৰাইজৰ দলৰ সভাপতিক কওক, কৃষক মুক্তি সংগ্ৰাম সমিতিক কওক, আমি আপোনালোকৰ লগত আছো। আমি আপোনালোকৰ লগত আছো। মাত্ৰ এটাই মোৰ অনুৰোধ যে ডাইৰেক্টলি মানুহে মানুহক মৰা কামটো নকৰিব। দিছ ইজ নট দ্য ৱে হাউ উই শুড ডিল উইথ দ্য ডিল উইথ দ্য এনক্ৰচমেণ্ট। এনক্ৰচমেণ্টৰ পৰা মুকলি কৰি দিয়াৰ নিয়মটো হ'ল চৰকাৰে এইটো কৰিব লাগিব। The government is bound to evict those illegal persons, those illegal encroachers in 6th schedule area. And nobody can challenge Karbi people in Karbi Anglong. We are with Karbi Anglong. We are with Karbi people. We are with our beloved Karbi elder brothers and elder sisters. We are with you, Karbi people. And we will be with you. Always with you. If need be, I shall go to you and I shall fight against this encroachment with you. আমি যাম আপোনালোকৰ সৈতে। আমি যাম। মই এইখিনিতে এটা প্ৰশ্ন সুধিব খুজিছোঁ। এই কেইদিনমানৰ আগতে যে অসমৰ আহোম, চুতীয়া, মৰাণ, মটক, চাহ জনগোষ্ঠী আৰু কোচ ৰাজবংশীৰ বিৰুদ্ধে আদিত্য খাকলাৰীহঁতে যে বহুত হাল্লা হুলস্থুল লগাইছিলে, এতিয়া কাৰ্বি আংলঙৰ 6th schedule এৰিয়াত গৈ বহিৰাগতই যেতিয়া কাৰ্বি গো বেক দিছে, এতিয়া আদিত্য খাকলাৰী ক'ত গ'ল? আদিত্য খাকলাৰীটো চৰকাৰৰ মানুহ, চৰকাৰৰ এজেণ্ট, চৰকাৰৰ দালাল। তেওঁলোক এতিয়া ক'ত গ'ল? আপোনালোকে অসমৰ খিলঞ্জীয়া মানুহৰ জনজাতিকৰণৰ প্ৰশ্নটোক বিৰোধিতা কৰে, অথচ কাৰ্বি মানুহৰ তেওঁলোকৰ ন্যায্য দাবীটো 244A তেওঁলোকে বিচাৰি আছে, সংবিধানত লিখা আছে 1969, সেইটোৰ কাৰণে আপোনালোকে আন্দোলন নকৰে। মিচিং, তিৱা, ৰাভাসকলৰ 6th schedule কাৰণে আপোনালোকে আন্দোলন নকৰে। আহোমৰ বিৰুদ্ধে আন্দোলন কৰে, আপোনালোকে মৰাণৰ বিৰুদ্ধে আন্দোলন কৰে, মটকৰ বিৰুদ্ধে আন্দোলন কৰে। লাগিব লাগে, ক'ত লাগি আছে ক'ত? আজি কাৰ্বিসকলক লগত লৈ আপোনালোকে কাৰ্বিসকলক লগত লৈ আজি 244A ষ্টেট উইদিন ষ্টেট অসমতে থাকি কাৰ্বিসকলক অধিক ক্ষমতা দিবৰ কাৰণে লাগিব লাগে। কাৰ্বিসকলৰ ভূমিৰ পৰা বহিৰাগত জয় শ্ৰীৰাম পাৰ্টিটোক আঁতৰাই দিবৰ কাৰণে আপোনালোকে মাত পাতিব লাগে। তাত আপুনি আদিত্য খাকলাৰী আৰু কি এইটো CCTO ক'ত? এতিয়া ক'ত গ'ল? এতিয়া আপোনালোকৰ মাত নাই। এতিয়া আপোনালোকৰ পৰা মাত লাগে। এতিয়া কাৰ্বি ৰাজ্যৰ পক্ষত আমি আছো, আপোনালোক আছেনে নাই? আপোনালোকে চৰকাৰক হেঁচা দিবনে নাই? গোটেই অসম জুৰি এতিয়া আপোনালোকে কাৰ্বি আংলঙৰ পৰা সেইখিনি উচ্ছেদ কৰিব লাগে, আৰু যিবিলাকে কাৰ্বি গো বেক দিছে তেওঁলোকক অনতিবিলম্বে অসমৰ পৰা বাহিৰ কৰি দিব লাগে বুলি ক'ব পাৰিবনে নোৱাৰিব? মনত ৰাখিব দেই, এটা কথা মনত ৰাখিব। বহুতে ভাবি থাকে মোৰ কথা যে মই মিয়া মানুহৰ ছাপোৰ্টাৰ নেকি। একদম মনত ৰাখিব,
এক নম্বৰ কথা, মই ট্ৰাইবেল মানুহৰ ছাপোৰ্টাৰ, এক নম্বৰ কথা। 2 নম্বৰ কথা, মই অসমৰ খিলঞ্জীয়া মানুহৰ ছাপোৰ্টাৰ, 2 নম্বৰ কথা। 3 নম্বৰ কথা, যদি ভাৰতীয় হয় আৰু যদি তেওঁলোকে আনৰ মাটি দখল কৰা নাই, চৰকাৰী মাটিত বসবাস কৰি আছে, যদি ভাৰতীয় হয় দেই, বিদেশী নহয়, মিয়া হওক বা বেংগলী হওক, বাঙালী হওক, যদি বিদেশী হয় নহ'ব, বিদেশীক খেদিমেই খেদিম। একদিন মোক সাহস দি চাওক, তাৰপিছত দেখিব আপোনালোকে একজন বিদেশী মই ক'তো থাকিব নিদিওঁ অসমত, একজন বিদেশী। কিন্তু যিসকল বৈধ ভাৰতীয়বিলাকক যিখিনি চৰকাৰী মুকলি ভূমিত তাত আকৌ ডিষ্টাৰ্ব নকৰোঁ। কিন্তু সেইবুলি পিজিআৰ নিদিওঁ, সেইবুলি ট্ৰাইবেল লেণ্ডত দি দিওঁ। মোৰ কাৰণে হিন্দু মুছলমান একো নাই, মোৰ কাৰণে খ্ৰীষ্টান জৈন একো নাই, মোৰ কাৰণে বেংগলী মিয়া একো নাই, মোৰ কাৰণে মানুহ। কিন্তু কাক দিম? যে ভাৰতীয়। 1 নম্বৰ। আৰু ভাৰতীয় হ'লেও সেইবুলি আকৌ 6 শিডিউল এলেকাত পিজিআৰ আৰু ভিজিআৰ ভূমিত কাকো থাকিব নিদিব হয়। পিজিআৰ আৰু ভিজিআৰ চৰকাৰী বাকী আছে, দিম আমি, কিয় নোৱাৰিম? অসমত মাটি আছে, দিব পাৰিম। কিন্তু কেতিয়াও কোনেও নাভাবিব আপোনালোকে মোক কোনোবাই প্ৰচাৰ কৰি থাকে যে এই মিয়াৰ ছাপোৰ্টাৰ। মই মিয়া ফিয়া কাৰো ছাপোৰ্টাৰ নহয়, মই মানুহৰ ছাপোৰ্টাৰ। স্পষ্টকৈ কৈ দিলোঁ, ভাৰতৰ সংবিধান অনুসৰি যি বৈধ ভাৰতীয়, তেওঁ বঙালী হ'লেও মই ছাপোৰ্টাৰ, তেওঁ বিহাৰী হ'লেও মই ছাপোৰ্টাৰ, তেওঁ নেপালী হ'লেও মই ছাপোৰ্টাৰ, তেওঁ মিয়া হ'লেও মই ছাপোৰ্টাৰ, তেওঁ মুছলমান হ'লেও মই ছাপোৰ্টাৰ, তেওঁ জৈন হ'লেও মই ছাপোৰ্টাৰ, সকলোৰে প্ৰতি মই ছাপোৰ্টাৰ। কিন্তু সেইবুলি জনজাতি এলেকাত 6 শিডিউল এৰিয়া কেতিয়াও পিজিআৰ ভিজিআৰ ভূমিত কাকো দখল কৰিবলৈ নিদিওঁ। গতিকে মই আপোনালোকক সকলোকে অনুৰোধ কৰিছোঁ, আহক কাৰ্বিসকলৰ এই সংকটৰ সময়ত আমি সকলোৱে কাৰ্বিৰ লগত থাকোঁ। মই কাৰ্বিৰ লগত আছোঁ, লোভ ঢাক মোৰ নাই। মই কাৰ্বিৰ লগত আছোঁ যিদিনাই বিচাৰে। এতিয়া মই উত্তেজিত কৰিবলৈ গৈছোঁ বুলি ভাবি কোনোবাই হাল্লা কৰিবৰ কাৰণেহে মই যোৱা নাই এতিয়ালৈকে, নহ'লে মই ৰৈ আছোঁ কোনদিনা যাম কাৰ্বি ৰাইজৰ ওচৰলৈ। মই মানৱতাৰ লগত আছোঁ, মই মানুহৰ লগত আছোঁ। আৰু খিলঞ্জীয়া আৰু ভূমিপুত্ৰ কাৰ্বিসকলৰ লগত মই 110% আছোঁ। পৃথিৱীৰ কোনেও মোক তাৰ পৰা আঁতৰাব নোৱাৰে। গতিকে মই আপোনালোক সকলোকে এই সময়ত কাৰ্বিৰ পক্ষত অৱস্থান ল'বৰ কাৰণে আহ্বান জনাইছোঁ। এই সময়ত খিলঞ্জীয়া কাৰ্বিসকলৰ লগত থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ। প্লিজ আমাৰ কাৰ্বিসকলক, যিসকলে কাৰ্বি আংলঙৰ ভিতৰত 6 শিডিউল এৰিয়াৰ ভিতৰত কাৰ্বি গো বেক দিছে, এটাকে বিচাৰি উলিয়াই সিহঁতক খেদিব লাগিব। যিকেইটাই দিছে ক'ত সাহস পাইছে ইয়াত? কাৰ্বি আংলঙত কাৰ্বি গো বেক দিব পাৰে? কাৰ্বি আংলঙত কাৰ্বি গো বেক দিব পাৰে? এইটো নহ'ব। কাৰ্বিক চাইনিজ বুলি ক'বলৈ আহিছে, এইটো নহ'ব। মই এই মুহূৰ্তত কাৰ্বি ৰাইজৰ লগত আছোঁ বুলি ঘোষণা কৰিছোঁ। আৰু তুলিৰাম ৰংহং ডাঙৰীয়াক ওচৰত কৈছোঁ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ, ইমিডিয়েটলি কাৰ্বি সংগঠনৰ লগত আলোচনাত বহক আৰু ইমিডিয়েটলি কাৰ্বিবোৰ মাতি আপোনালোকে মুকলি কৰি দিয়ক। যদি বৈধ কোনোবা ভাৰতীয় মানুহ ক'ৰবাত দিব লাগে, বেলেগ চৰকাৰী ভূমিত দিয়ক। কিন্তু 6 শিডিউল এৰিয়াৰ পিজিআৰ আৰু ভিজিআৰ ভূমিত কোনো মানুহক কেতিয়াও থাকিবলৈ দিব নালাগে। ধন্যবাদ। জয় অসম। আকৌ এবাৰ কাইলৈ আপোনালোকক মই খ্ৰীষ্টমাছৰ কাৰণে কাইলৈ আকৌ এবাৰ আপোনালোকক মই ওলগ জনাইছোঁ। হেপী খ্ৰীষ্টমাছ।